আজি আমি যাব ওলাইছোঁ গ্ৰাছলেণ্ডত। আজি আমি যাম গ্ৰাছলেণ্ডলৈকে যাম। আমি একেলগে গোটেইকেইটাই যাম গ্ৰাছলেণ্ডত। এতিয়া আমি আহি ৰঙিয়াই পালোঁ। ৰঙিয়া হাইৱেটো পালোঁ আৰু হাইৱেৰ ওচৰ পাইছোঁ। এতিয়া এনেকৈ অভাৰব্ৰিজখনত তলেদি সোমাই যাম এই গুৱাহাটীৰ ভিতৰেদি। এতিয়া আমি আহিলোঁ তেল ভৰাবৰ কাৰণে তেল ডিপুত। তেলটো ভৰাই লওঁ, যিহেতু তেলটো লাগবই না। তেলটোই মেইন, নহ'লে আৰু আধা ৰাস্তাৰ পৰা খোজকাঢ়ি যাব লাগিব বেছি আৰু। এতিয়া আমি আহি পালোঁ তৰণী। এইটো তৰণীৰ ৰাঘৱ মন্দিৰ। এতিয়া মস্ত ডাঙৰ ৰাঘৱ। গতিকে এইটো মৰিগাঁও বনাইছিল আগতে, যোৱা বছৰ বনাইছিল ৰাসত। এতিয়া আমি এতিয়া তামোলপুৰত সোমালোঁ। সেইটো গেট বনাইছে তামোলপুৰত। আমি আহি পালোঁ এতিয়া মটঙা চক। মটঙা চকৰ পৰা এইফালে যাম নাগৰিজুলি ফালে। ৰাইট চাইডে সোমাই আহিছোঁ, নাগৰিজুলি যাৱা এইটো ৰাস্তা। এতিয়া আমি আহি পালোঁ নাগৰিজুলি চাহ বাগান। এতিয়া চাহ বাগানখন এখন নাগৰিজুলি চাহ বাগান। বঢ়িয়া লাগে জেগাটো আহি, এইটো ৰাস্তাত আহি। চাৰিওফালে গছ গছনি আছে, এই গছ গছনি আছে চাৰো চাইডে ৰাস্তাটোৰ। তো ভালে আৰু ভাল লাগে কিবা ৰাস্তাটো। এতিয়া আমি আহি পালোঁ বঙালীপাৰাৰ পৰা আমি যাব লাগিব লেফ্ট চাইডে আমি বঙালীপাৰাৰ পৰা সোমাই যাম। এতিয়া আমি আকৌ ইফালেদি সোমাই যাব লাগিব। ইফালে গ্ৰাছলেণ্ড যোৱা ৰাস্তা এইটো। এতিয়া এনেকৈ যাই থাকিব লাগিব। ৰাস্তাটো বেয়া, শিল দিয়া ৰাস্তা। এই আৰু ৰাস্তাটো বহুত বেয়া, তথাপিও ৰাস্তাটো বেয়া হ'লেও আহি ভাল লাগে। এনেকৈ ৰাস্তাৰ মাজে মাজে পানীও থাকে। ভাই কেনা নিকো গা ধুবি এই লাজুতে দেখি দিছো হা দে দুপুরির বস্ত্র হারান एकदम ठंडा ठंडा पानी का एकदम मजा लगे কিন্তু
গাটো ধুই উঠাৰ পিছতে হঠাতে মস্ত ডাঙৰকৈ একজাক বৰষুণ মাৰি দিলে। বৰষুণ জাক মাৰি দিয়া দেখি কাষতে থকা দুখনমান দোকানত কিবাকৈ দাউৰি দাউৰি আহি পেলাই সোমালোঁ। তথাপি অলপমান ভিজিছোঁ, উপায় নাই আৰু বৰষুণ দি থকাৰ কাৰণে চবেই দাউৰা দাউৰি লাগি গৈছে একদম। বেলেগ বৰষুণ দিলাক, হঠাতে বৰষুণ দি পেলাক না, চবেই সেইকাৰণে দাউৰা দাউৰি কৰিব লগা হ'ল। একদম খুৰীৰ দোকানো ভিৰ, একদম পানী সোমাই গৈছে, ভিজি অৱস্থা নাই। খুৰীৰ দোকানৰ চাৰিওফালে পানী পৰিছে, তিৰপালখন ফুটিও আছিল গোটেই, সেইকাৰণে চাৰিওফালে পানী পৰি আছে। পানীয়ে পানী হৈ গৈছে খুৰীৰ দোকান। ইফালে আকৌ বুঢ়াই একদম চানা বেচাত ব্যস্ত হৈ গৈছে, একদম দিনটা চানা বেচি আছে। বৰষুণ বতৰ না, চবেই চানা খাব ধৰিছে, সেইকাৰণে একদম চানা বেচি আছে আৰু খুৰাই। এই নাজানা কি ঘৰত, সিহঁতে একদম মানে ভাবি আছে বৰষুণ যাক কালি ভাল আছিল, ঘৰত যাব পাৰিলোঁ হয়। লাষ্টত যাই ভিজি হ'লেও আহিব লগা হ'লোঁ আৰু উপায় নাই, কিমান টাইম ৰখি থাকিম। বহুত টাইম ৰখিলোঁ, ৰখা হেতিও বৰষুণ কমা নাই। অলপ কিনকিনীয়াকৈ বৰষুণ দি আছে, দি থকা হেতিও গুচি আহিলোঁ আৰু উপায়তো নাই। ব্লগাৰ, এয়া ব্লগাৰ মানে গ্ৰাছলেণ্ডত আহি এই অৱস্থা। গ্ৰাছলেণ্ডত আহি এই অৱস্থা। আগজানে দিল আগজানে দিল guys. Guys, গ্ৰাছলেণ্ডত আহি এই অৱস্থা। গতিকে মানুহৰ কোনো মানে ভৰসা নাই। ৰাস্তা এইটো নহয়, সেইটোহে আছিল। গাইজ ৰাস্তা খুলিছে, ৰাস্তা টানিব লাগিব নেকি? ইভাগে বৰষুণ, ইভাগে নদীৰ আমাৰ হেৰি। এই দুখান একেলগে কিয় গৈছে? এই যা 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 যা, চাইডেদি ল, চাইডেদি চাইডেদি ল, চাইডেদি। এতিয়া আমি আহি পেলাই বাঙালীপাৰা চক পালোঁ। ইয়াতে কিবা অলপমান খাই ল'ম, ভোক লাগছে গোটেইকেইটাৰে। অলপ হাত ভৰিখিনি মুচি লওঁ। বৰষুণত টামাম জিকছোঁ, বৰষুণ অলপ আগে আগে এৰিলে। এতিয়া অলপমান কিবা খাই লওঁ আৰু। প্ৰথমতে ঘুগনি আৰু আলুৰ চপ লৈ লৈছোঁ, তাৰপিছত আৰু কিবা কিবি খাব লাগিব। বহুত ভোক লাগি আছে, দুপৰীয়া ভাত খাব নহ'ল না। এইবোৰে খাই আছে আৰু মাৰ খাব নাপায়, এতিয়া ৰখি আছে খাবাক লাগি। নেট বনাই কি দিব, তুমি কিয় ভিডিঅ' কৰিব লাগে? নিজে যোৱা খুব ভোক লগা, নিজে খাই লৈছিতো আজি। দে দে খাই লওঁ, ভালকৈ খা, ভালকৈ খা। ই অলপমান লাজ কৰি আছে খাবাক লাগি। দে 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 খা 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 খা। ইয়াৰ আৰু লাজে, দে খা। একো নহয় দে। প্লেটখন কেনেকৈ চেল গৈছে দেখিছে নাই? পুৰা টানি আনিছে মানে, কচুৰৰ পৰা দিয়া নাই আৰু।
দে ভাই খা খা ই ভাল ই লাজ কৰা নাই বিন্দাছ খাই আছে দে ভাই খা বৰষুণ যাক দিয়াৰ কাৰণে এনেকৈ হঠাতে পানী আহি গৈছে অলপ আগতলৈ পানী আনিছিল মাজত অলপমান পানী হৈছিল এতিয়া একদম ভৰ্তি হৈ গ'ল নদী এনেকৈ পানী আহি আহি এইবেগে ফিল্ড একদম ভৰ্তি হৈ গ'ল এই ফিল্ডখন দেখি দেখিছে না একদম পানী দি ভৰ্তি হৈ গ'ল ফিল্ডখন ইয়াতে কিবা শ্বুটিং চলি আছে বাইদেউ আমাক বাই বাই দিছে আৰু একদম আন্ধাৰকৈ আৰু একজাক বৰষুণ আছে এতিয়া ক'তবা ৰখিব লাগে হিচাপ নাই আৰু বেয়া বৰষুণ একজাক আহি আছে বহুত জোৰে বৰষুণ মাৰাৰ কাৰণে দোকান এখনৰ আগত আহি পেলাই আমি ৰখিলোঁ আমি আহি কিবাকে মটঙা চক পালোঁ গধূলি আহি গ'ল এতিয়া বা কেতিয়া যাব পাৰোঁ নাজানো আৰু বৰষুণ মাৰি আছে গাইজ আজি যাওয়ার পরে মানে জিকাওতেই গেছি আমার গ্রাসল্যান্ডত গা ধুলো জিকলো তারপরে আহতে পড়লো তাতেও জিকলো তারপরে নেক্সট আকৌ বৰষুণ তাতেও জিকলো এই আহি তৰণী যোন ৰাঘৱ মন্দিৰটো তাতে ৰখিছোঁ অকণমান তাতেও জিকলো বৰ্তমান গেটখনৰ তলতে হওঁ তাকো অকণমান পানী পৰে অকণমান কিবাকৈ নিভিজাকৈ আছোঁ আৰু আমি এতিয়া আহি পালোঁ ৰঙিয়া পদুম পুখুৰী আজি দিনটো ভিজি থাকোঁতে গ'ল আহোঁতে ভিজিলোঁ তাতেও ভিজিলোঁ এতিয়া ভিডিঅ'টো দীঘল নকৰোঁ এইখিনিতে সমাপ্ত কৰি দিওঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ